ৰঙিয়াত মনীষা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ দেশ কপোৱা উত্তৰ প্ৰদেশৰ 7 বছৰ মনীষা নামৰ মহিলাগৰাকীক এদল নৰধামী অতি নৃশংসভাৱে দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো আজি CPIMৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। CPIMৰ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ ৰঙিয়া চহৰৰ মাজেৰে সমদল বাহিৰ কৰি ৰঙিয়া হাইৱে চকত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি এই ঘটনাত তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। CPIMৰ মহিলা নেতৃবৃন্দই মহিলাক সুৰক্ষিত দিব নোৱাৰা মোদী আৰু যোগী চৰকাৰৰ পদত্যাগৰ দাবী কৰে। প্ৰতিবাদীসকলে মনীষাৰ হত্যাৰ বিচাৰ লাগে, উত্তৰ প্ৰদেশত বৃদ্ধি পোৱা হত্যা হিংসাৰ মুখ্যমন্ত্ৰী যোগীৰ জবাব লাগে, মনীষাৰ হত্যাকাৰীৰ ফাঁচি দিয়ক, মনীষাৰ পৰিয়ালক ন্যায় দিয়ক ইত্যাদি ধ্বনি দি ৰঙিয়াৰ আকাশ বতাহ কঁপাই দিলে। উক্ত কাৰ্যসূচীত কেইবাগৰাকীও মহিলা নেত্ৰীয়ে অংশগ্ৰহণ কৰে। ছোৱালীজনীক হত্যা কৰা হ'ল, তাৰ পিছত সেই কথাটোৰ কাৰণে সমগ্ৰ অসম জুৰি এটা আলোড়ন উঠিছিল। আমি বিচাৰোঁ আমি এই ছোৱালীজনী উত্তৰ প্ৰদেশৰ, আৰু সেইকাৰণে আমি আজি মনে মনে থাকিম। কালিলৈ আমাৰ ইয়াত নহ'ব তেনে কোনো কথা নাই। আমি গম পাওঁ যে যোৱাকালিও এনেকুৱা এটা ঘটনা ঘটিছে, আমাৰ দৰং জিলাত ঘটিছে। আমাৰ বিভিন্ন সময়ত আৰু তেওঁলোকক আজি আমাৰ যিসকল মন্ত্ৰী বিধায়ক আমি দেখিছোঁ, আমাৰ ইয়াৰে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰ্ণময় বৰাৰ নাম লয়। অৰ্ণময় বৰা শিক্ষয়িত্ৰী এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰিছিল, সেই মানুহগৰাকীৰ নাম লয়, কাৰণ সেই ধৰ্ষণত জড়িত আছিল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ। সেইকাৰণে অৰ্থাৎ তেওঁলোকে যিদৰে আন অপৰাধকো তেওঁলোকে এটা ধৰ্মীয়ভাৱে বিভাজন কৰিব খোজে যে এটা বিশেষ ধৰ্মৰ মানুহে কেৱল অপৰাধ কৰিছে, এইটো কৈছে তেওঁলোকে। কিন্তু ৰঙিয়াৰ পৰা চৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট, নিউজ অসম 24। সকলৰ দ্বাৰাই হিন্দু ধৰ্মীয় যুৱকৰ ৰঙিয়াৰ পৰা চৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট, নিউজ অসম 24।